ভাৰতৰ নিবনুৱা যুৱকে কৰ্মসংস্থাপন বিচাৰি ইজৰাইল গৈ পালে কাৰণ তাতে পইচা ডাবল और क्रेडिट तोले बीजेपी। कल कांग्रेस के एक नेत्री संसद में फिलिस्तीन का बैग लेकर घूम रही थी और हम यूपी के नौजवानों को इजराइल भेज रहे हैं। वहां पर यूपी के अब तक लगभग 5600 से अधिक नौजवान इजराइल गए हैं निर्माण कार्य करने के लिए। निबनुआ युवকক इजराइलत पठाले काम करार कारणे और ताते खोआ फ्री थका फ्री और 1.5 लाख टका দিব লগতে সুৰক্ষা 100% গ্যাৰান্টি। কিন্তু 5600 নিবনুৱা যুৱকৰ দালাল যোগী আদিত্যনাথে যে কলে ইয়েষ্টাৰডে কংগ্ৰেছ নেতাই পেলেষ্টাইনৰ পতাকা থকা বেগ লৈ আহিলে তাৰ দ্বাৰা বুজালে যে কংগ্ৰেছ নেতাই ভুল কৰিছে আৰু আমি যোগীত্বনাথ বিজেপি চৰকাৰে 5600 অধিক নিবনুৱাক ইজৰাইলত পঠাই দিল। তাৰ মানে ইয়াৰ দ্বাৰা বুজাব খুজিছে যে এয়া এক প্ৰাউড মোমেণ্ট, এয়া এক সন্মানৰ কাম কৰিছে বিজেপি চৰকাৰে। কিন্তু মই ভাবো এয়া ঘেণ্টা, কাৰণ এয়া কেতিয়াও সন্মানৰ কাম হ'ব নোৱাৰে। কিয়? আৰু তাৰ মেইন কাৰণ হ'ল এক নম্বৰ কাৰণ ইজৰাইলৰ প্ৰাইম মিনিষ্টাৰৰ নামত এৰেষ্ট ৱাৰেণ্ট জাৰি কৰা হৈছে আৰু ইজৰাইলৰ চৰকাৰে হত্যা কৰি আছে। মাথো হত্যা নহয়, গণহত্যা কৰি আছে, জেনোসাইড। যি চৰকাৰে জেনোসাইড কৰি আছে সেই চৰকাৰক হেল্প কৰাৰ কাৰণে আমাৰ ইণ্ডিয়ান নিবনুৱাসকলক পঠাই দিয়াটো আৰু গ্যাৰান্টি লোৱাটো টুপি পিন্ধোৱাৰ বাহিৰে একো নহয়। আৰু সেয়া বুজিবলৈ হ'লে আহিব লাগিব নিজৰ দেশত নিজৰ দেশৰ নিবনুৱা যুৱকক চাকৰি দিব নোৱাৰি ইজৰাইলত পঠাই দি নিজকে বহুত ডাঙৰ বুলি ভবাটো মূৰ্খামিৰ বাহিৰে একো হ'ব নোৱাৰে। कारण इजराइल जा रहे हैं, क्या करें, यहाँ रोजगार नहीं है। सरकार बता रही है रोजगार रोजगार रोजगार, कहाँ रोजगार है? इजराइल में वैकेंसी निकली जी, ये पता है इजराइल में युद्ध हो रहा है, मालूम है। डर नहीं लग रहा आपको? डर कहीं को लगेगा, इधर कौन सा शान से जी रहे हैं, इधर तो भूख से डर रहे हैं हम लोग, तो वहाँ से कम परिवार तो सुकून रहेगा ना। अब राम राज के बारे में तो हम क्या बता सकते हैं। राम राज मंदिर मंदिर हर जगह मंदिर बन रहा है, कहीं ऐसा कंपनी बन जाता जहाँ पे सब लड़के इजराइल जा रहे हैं, वहीं जाके अगर काम करते तो भी अच्छा रहता। बेरोजगारी है, जाना पड़ रहा है, काफी जिम्मेदारी है घर पे, नहीं चल पा रहा है तो इसलिए जाना पड़ रहा है। जाना तो कोई नहीं चाहता है अपना मुल्क अपना देश छोड़ के। এতিয়া মূল কথাটো হ'ল কি বিজেপি চৰকাৰে ইণ্টাৰনেশ্যনেল সিচুৱেশ্যনবোৰত কংগ্ৰেছক দেখুৱাবলৈ আৰু অন্ধভক্তবোৰক খুশ কৰাৰ কাৰণে ইণ্টাৰনেশ্যনেল কমিউনিটিৰ কথা নুশুনি ৰাষ্ট্ৰসংঘৰ কথা নুশুনি ইজৰাইলত ভাৰতৰ নিবনুৱা যুৱকক পঠিয়াই ভাৰতবৰ্ষৰ ৰাইজক প্ৰাউড মোমেণ্ট বুলি ফিল কৰাবলৈ গৈ আচলতে এয়া মূৰ্খামি কাম কৰা নাই জানো। বুজিলোঁ ইজৰাইলত পইচা ডাবল দিব, কিন্তু পইচাটো ডাবল কিয় দিব? আমাৰ ভাৰতবৰ্ষেই কিয় ডাবল দিব নোৱাৰে? আৰু যদি ইজৰাইলে দিছে কিয় দি আছে? কাৰণ তাতে ভেজাল আছে। ইজৰাইলে ক'ত বনাব? বিল্ডিংবোৰ ক'ত বনাব? কনষ্ট্ৰাকশ্যনৰ কামবোৰ ক'ত কৰিব? নিশ্চয় অকুপাইড ৱেষ্ট বেংকত বনাব নাইবা গাজাত বনাব। যদি অকুপাইড ৱেষ্ট বেংক নাইবা গাজাত বনায় তাৰ মানে কি? গণহত্যা কৰিলে, বিল্ডিং নিজে ভাঙিলে ইজৰাইলে আৰু এতিয়া বনাই নিজৰ নামত কৰি ল'ব। চ' যিটো খৰচ যাব মাথো মজদুৰীৰ ওপৰতহে খৰচ হ'ব। বিল্ডিঙৰ লগতে মাটিডোখৰ দখল কৰিব, বেদখল কৰিব। চ' যি ইজৰাইলে বেদখল কৰিলে মাটি, সেই মাটিত আমাৰ যুৱক নিবনুৱা যুৱকে কাম কৰিব আৰু সেয়া ছাপোৰ্ট কৰি সেয়া সন্মানজনক ভবাটো, সেয়া প্ৰাউড মোমেণ্ট বুলি ভবা তাৰ দৰে মূৰ্খ আৰু পৃথিৱীত কোনেও নাই। কাৰণ যি সময়ত ইণ্টাৰনেশ্যনেল কমিউনিটিয়ে কৈ আছে যে ইজৰাইলৰ প্ৰাইম মিনিষ্টাৰ এজন ৱাৰ ক্ৰিমিনেল হয় আৰু সেয়া প্ৰমাণ হৈ গৈছে, সেইকাৰণে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছে বেঞ্জামিন নেতান্যাহুৰ নামত এৰেষ্ট ৱাৰেণ্ট জাৰি কৰিছে। সেয়া দেখিও উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথে পঠাই দিলে ইজৰাইলত নিবনুৱা যুৱকক 5600 আৰু কৈ দিলে যে পইচা 1.5 লাখ টকা পাব আৰু খোৱা ফ্ৰী থকা ফ্ৰী আৰু ছিকিউৰিটি ফ্ৰী। ঘেণ্টা। চাইনাই যদি আমাৰ ভাৰতবৰ্ষৰ মাটি বেদখল কৰি তাতে বিল্ডিং বনায়, ৰাস্তা বনায় আৰু সেই ৰাস্তা বিল্ডিং বনোৱাৰ কাৰণে কনষ্ট্ৰাকশ্যনৰ কাম কৰাৰ যিবোৰ মিস্ত্ৰী আছে, ইঞ্জিনিয়াৰ আছে, সেই মজদুৰবোৰক যদি ইজৰাইলৰ পৰা লৈ আহে, পাকিস্তানৰ পৰা লৈ আহে, বাংলাদেশৰ পৰা, আমেৰিকাৰ পৰা, ইংলেণ্ড, জাৰ্মানী, সেইবোৰৰ পৰা যদি লৈ আহি কাম কৰে আমাৰ ভাৰতবৰ্ষৰ মাটিত বেদখলভাৱে চাইনাই ভাৰতবৰ্ষৰ মাটি দখল কৰি তাতে ঘৰ বনাইছে, বিল্ডিং বনাইছে, ৰাস্তা বনাইছে। যেনেধৰণে এতিয়াও কি জানে চাইনাই কিছু কিছু ঠাইত অৰুণাচলৰ আমাৰ ভাৰতবৰ্ষৰ মাটি বেদখল কৰিছে, তাতে ঘৰ বনাইছে, গাঁও বনাইছে, তেনেকুৱা। চ' সেই কামত যিবোৰ মজদুৰ আহিব আমেৰিকা, জাৰ্মানী, বাংলাদেশ, পাকিস্তানৰ পৰা, সেই মজদুৰবোৰক ছাপোৰ্ট কৰিব নেকি আমাৰ বিজেপি চৰকাৰে? যদি ছাপোৰ্ট কৰে তেন্তে ইজৰাইলত যে পঠাই দিছে সেয়াও ছাপোৰ্ট কৰিব পাৰিব।
আৰু যদি নোৱাৰে তেন্তে ইজৰাইলৰ ক্ষেত্ৰত কিয় কাৰণ নিজৰ পলিটিকেল মুনাফা অন্ধভক্তবোৰক খোজ কৰিব লাগে যে আমি নিবনুৱাক কৰ্ম সংস্থাপন দিছোঁ কিন্তু ঘেণ্টা দিছে যদি সংস্থাপন দিবলগীয়া আছে তেন্তে আমাৰ ভাৰতবৰ্ষত দিয়ক